ওই মৰম তুমি ভাত বনাই দিবা লাগিলে চব্জিখিনিও কাটি দিবা লাগিলে চব্জিখিনিও কাটি দিবা ওই সদায় সদায় খাম ভাত ভাতৰ লগত থাকিব শাক সদায় সদায় খাম ভাত ভাতৰ লগত থাকিব শাক ভাত খাব পালে হ'ব সলনি যে মাত ভাত খাব পালে হ'ব সলনি যে Yo, 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 Honey Singh. Yo, 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 Honey Singh. Yo, 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 Honey Singh. What a song you sing? মাক চকলাই চাৰি গাইছে শাক ভাতৰ গান মোৰ বুধাটো ইয়াক শাক ভাতৰ গায়ক বুলি নাম দি দিব লাগে মাক চকলাই নাই যদি নাই যি হলে হৈ যাক তাকেতো ই প্ৰায় শাক ভাতৰ গান গাই থাকে তাৰ মানে শাক ভাতৰ গায়ক হৈছে উৰেকান্ত কিন্তু মই যে শাক ভাতৰ গায়ক হৈ গলো এইটো ভাল কথা নে বেয়া কথা বাৰু মোৰ বুধাটো ভালে কথা তেনেহলে নাইস টু মিট ইউ ছাৰ Okay, then nice to meet you. ক্লাছটোৰ আৰম্ভণিতে ছাৰ এটা মই কৌতুক কম Okay, then nice to meet you, আৰম্ভ কৰ একচুৱেলি ছাৰ এখন ঘৰত এদিনাখন ৰাতি এটা চুৰ আহিলে চুৰটোৱে আহি মাক চকলাই সিহঁতৰ ঘৰৰ টিভিটোকে উঠাই দিলে उसके बाद ছাৰ চুৰটোৱে তো টিভিটো লৈ দৌৰ মাৰিছে পলাইছে পিছে আকৌ গৃহস্থ এৰি দিয়া নাই মাক চকলাই চুৰটোক খেদি গৃহস্থই গৈ আছে চুৰটোৱে তো যি প্ৰকাণ্ড টিভিটো দাঙি লৈ গৈছে ভাগৰি গৈছে কিন্তু গৃহস্থ ভাগৰি পৰা নাই Oh, nice to meet you. उसके बाद পুনৰ ছাৰ চুৰটোৱে ভাগৰত থাকিব নোৱাৰি এটা ঠাইত ৰখিলে আৰু গৃহস্থ কলে হ'ব দিয়ক আৰু মোক নেখেদিব আপোনাৰ টিভিটো আপুনিয়ে লৈ যাওক उसके बाद আকৌ ছাৰ মাক চকলাই গৃহস্থই চুৰডালক কৈছে নাই টিভিটো তুমিয়ে লৈ যা মানুহ গৰাকী এনি টাইম চিয়েল হুপাকে চাই থাকে ভাত পানী নবনাই মোৰ মাথাটোৱে বেয়া হৈ যায় তুমি যদি টিভিটো লৈ যোৱা অন্তত মই অলপ শান্তি পাম লৈ যোৱা বুলিহে ক'লে Oh my God. তেনেহলে হে চুৰডালকনো গৃহস্থই কিয় খেদি গৈ আছিলে ইয়াৰ এটা সুন্দৰ কাৰণ আছে ছাৰ সেয়েহে চুৰডালে গৃহস্থক ক'লে বোলে আপুনি যদি লৈ যাবই দিছে তেনেহলেনো ইমান টাইম দৌৰ মাৰি কিয় মোক ভাগৰালে কওকচোন তাৰ পাছত গৃহস্থই মিঠা মাতেৰে কৈছে হে তেৰিকা তোমাক মই মাতি আছো তুমিহে শুনা নাই মই ৰিমটটো তোমাক দিব আহিছিলো ৰিমট বুলি কৈছো তুমি শুনিয়ে নাপালা সেইকাৰণে দৌৰ মাৰি ফুৰিছো কি অবভিয়াছলি ৰাইট ছাৰ গৃহস্থৰ সেই কথাটো শুনাৰ পাছত চুৰ থিতাতে বেহুচ বাকী দখৰ নকম বুজিছে হয় নাই গাইছ Oh my God. কি মানে এটা সৰু সুৰা স্মল কাহিনী ছাৰ ঠিক আছে দে শুনি ভাল লাগিল নাইস টু মিট ইউ ছাৰ নাইস টু মিট ইউ এটা সৰু কথা আছিলে কি কথা হে বুপাই ক মানে ছাৰ বিয়াৰ পাছত বোলে জীৱনটো ইংৰাজৰ হাতলৈ গুচি যায় হে বুলি ছাৰ মই কোৱা নাই দেই ওচৰৰ ছাৰ এই কি বুলি কম ককাইদেউ এজনে কৈছে কি কলি তই বিয়াৰ পাছত জীৱনটো ইংৰাজৰ হাতলৈ গুচি যায় তাই গৈছে চাগে সেইকাৰণে কৈছে তাকেতো ছাৰ মাক চকলাই তাৰ ৱাইফে তাক আমুকলৈ নাযাবি এইটো খা সেইটো খা ঘৰৰ পৰা ওলাই নাযাবি সোমাই নাযাবি এই ইংৰাজটোৱে শাসন কৰে সেইকাৰণে মুখৰ পৰা এনেকুৱা শব্দ ওলাইছে উপায় নাই বেচেৰা বহুতৰে হয় জীৱনটো ইংৰাজৰ হাতলৈ গুচি যায় জীৱনে হুহুৱালে জীৱনে কন্দুৱালে জীৱনে শিকালে এ মাকা বাদিয়ক ছাৰ জিহলে হৈ থাকক ন তাকেতো ঠিক কৈছ দে মোৰ এটা কৌতুক আছিলে ছাৰ আকৌ আপোনাক কম এইটোতো খুব ভাল কথা খুব মজা কথা আলোচনা কৰ ওকে ছাৰ নাইস টু মিট ইউ এদিনাখন এজন বাছৰ হেণ্ডিমেনৰ বিয়া হ'ব আৰু ৰভাৰ তলিত হোমৰ গুৰিত বহি আছে এনেতে কইনা ভিতৰৰ পৰা ওলাই আনি হোমৰ গুৰিত বহাব লৈছে মানে বেলেগে বহাব লৈছে কইনাই বহিব उसके बाद ছাৰ কইনাজনী বহিবলৈ লওঁতে হেণ্ডিমেনতে হঠাৎ মানে দৰাজনে অভ্যাসবশত এটা কথা কৈ দিলে বোলে অলপ চাপি বহা আৰু এজনী বহিব পাৰিব কইনা কলে অলপ চাপি বহা আৰু এজনী বহিব পাৰিব দুজনী বিয়া পতা উদ্দেশ্যত কলে তাৰ পাছত কইনা উঠিলে কি কলা মই থাকোঁতে তুমি আকৌ এজনী বহাবা ন এখন বিয়া কেনচেল
তাৰ পাছত হেণ্ডিমেনে ক'লে অ মাই গড সৰি মই বিয়া নহয় এই বাছত মানুহ উঠাই আছো বুলি ভাবিছিলো কও এই বাছতহে মই এনেকে কওঁ অলপ চাপি বহা আৰু বহিব পাৰিব আৰু এজনী বহিব পাৰিব সৰি দে বেয়া নাপাবা দেই আউনো তাৰ পাছত কৈ না বুজি পালা আৰু যিহেতু হেণ্ডিমেনৰ কথা ন এই অভ্যাস হৈ গৈছিলে লাহেকৈ শান্ত শিষ্ট হৈ বিয়াখনি ধুমধাম কৰি পাতি পেলালে এয়া হৈছে অভ্যাস থাকিলে কনফিডেন্স আহে আকৌ এনেকুৱা কনফিডেন্স আহিলেও ভাল নহয় বোলে হোমৰ গুৰিটোকো বাছ গাড়ী বনাই দিছে এনেকে নহব দেই উপায় নাই আৰু ছাৰ অকে নাইস টু মিট ইউ ছাৰ লাষ্টৰ ফালে আকৌ এটি ধুনীয়া কথা আছিলে আপুনি জানে না ছাৰ আগৰ দিনৰ এটকীয়া পইচাটো এনেকুৱা আছিল এনেকুৱা এইটো দেখিছে না এনেকুৱা দেখিছোং তো এই পইচাটো আগতে এনেকুৱা আছিল মই ছাৰ ধুনীয়াকে ডিজাইন কৰি দিছো ওপৰত ৰূপয়া বুলি লিখা থাকে মাজত এক দুফালে দুটা শস্য লিখা থাকে মানে ছবি থাকে ৰূপী এই চনটো থাকে বা আমুক তামুক মানে ইয়াৰ কেছটো হ'ল আগতে 1 টকাত পেট ভৰাই খাব পোৱা গৈছিল সেয়েহে মুদ্ৰাটোত শস্য অংকিত হৈ আছিল শস্য অংকন কৰা আছিল কেছটো একচুৱেলি এটা যুক্তি তই ঠিকে দিছ কিন্তু ছাৰ আজি তাৰিখৰ 1 টকীয়া পইচাটো মুদ্ৰাটো হৈছে এইটো আজি তাৰিখত এইটো ওলালে যিটো সম্পূৰ্ণ পৃথক ইয়াৰ ডিজাইন কৈছো ছাৰ শুনক গাইছ আপোনালোকে দেখিছে এক তলত ৰূপয়া ৰূপী লিখা থাকে তাৰ পাছত আমাক বুঢ়া আঙুলিটো দেখুৱাই দিয়ে মাক চকলাই এই বুঢ়া আঙুলিটোৱে কি বুজায় বুঢ়া আঙুলিটোৱে বুঢ়া আঙুলিয়ে ছাৰ কি বুজায় নাই একো নাই বুঢ়া আঙুলি একো নিদুং ততক একো নিদুং এনেকে যে দেখায় তাৰ মানে এইটো ইয়েছ ছাৰ তাৰ মানে ইয়াৰ মেইন কেছটো হৈছে আজিকালি তো 1 টকাত একো নাপায় মৰ্টন এটি পায়হে তাকো কেতিয়াবা কিছুমান মৰ্টন 2 টকা থাকে মানে কেছটো হ'ল আজিকালি 1 টকাত একো পোৱা নাযায় সেইবাবে আমাক পইচাটোতে 1 টকীয়া মুদ্ৰাটোতে বুঢ়া আঙুলি দেখুৱাই দিছে যাও 1 টকাত একো নাপাও কথাটো নোহোৱা নহয়তো মাই গড মই কিন্তু এইবিলাক একো ভবাই নাছিলো দেই আগতে 1 টকীয়া এতিয়া 1 টকীয়া আগতে শস্য আছিল তাৰমানে পেট ভৰাই খাব পাইছিলো আজিকালি বুঢ়া আঙুলি দেখুৱাই দিছে তাৰমানে একো নাপায় জিলালে ভাত খাব নিদিলে জিলালে শাকত নিমখ নিদিলে কেনে লাগছে ছাৰ কেনে লাগছে হে মজা নাইস টু মিট ইউ পুনৰ ছাৰ নাইস টু মিট ইউ তেনেহ'লে বোপাই আজি ক্লাছটো কৰি ভালো লাগিল বেয়াটো লগা নাই ভালে লাগিছে বাৰু সুন্দৰ কথা কলি তহঁতে আগৰ দিনৰ এটকীয়া এতিয়া দিনৰ এটকীয়া পাৰ্থক্য গম পালোং গতিকে আমাৰ ক্লাছ খুব সুন্দৰ ছাৰ অতি বিতুপন ইয়াহু চলো